নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ লোকেল মুৰ্গী আঞ্জা। আজি যেহেতু মই জুইত বনালোঁ, সেই ভাবিলোঁ ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবচোন। যিহেতু ঠাণ্ডা বহুত পৰিছে নহয় জানো, সেই ভাবিলোঁ জুইতে আজি বনাওঁ। বাহিৰতে জুই একুৰা ধৰি ল'লোঁ, তাতে বনালোঁ। এয়া মুৰ্গীটো কাটি চাফা কৰি লোৱা হৈ গ'ল। এতিয়া এইফালে পিঁয়াজ আলুখিনি কাটি এইখিনি চব যোগাৰ কৰি ল'লোঁ। এতিয়া কেৰাহীখন পাতি ইয়াতে তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত তেজপাত এখিলা আৰু জলকীয়া দুটা দি দিছোঁ, শুকান জলকীয়া। ইয়াতে এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। কেৰাহীখন আকৌ ক'লা বুলি নাহাঁহিব দেই। এইখন কেৰাহী বেছিভাগ আমি জুইতে ব্যৱহাৰ কৰোঁ, বাহিৰত এই ঠাণ্ডা দিনত এনেকৈ ব্যৱহাৰ কৰোঁ। ইয়াতে এতিয়া আদা নহৰু পেষ্টটো দি দিলোঁ আৰু হালধি মছলাখিনি এইখিনি গোটেইখিনি এনেকৈ দি দিলোঁ। জিৰা ধনিয়া মিট মছলা দেই। এতিয়া এইখিনি লৰাই ভালদৰে ঢাকনখন মাৰি থ'ব লাগিব। ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। জুইত যিহেতু জুইৰ তাপটো বহুত হয় নহয় জানো, মাংস একদম ফটাফট সিজিয়ে গৈছে। এতিয়া এয়া আলু দি দিলোঁ। আলুখিনি সিজিবৰ বাবে অকণমান পানী দিছোঁ। যিহেতু মোৰ গৰম পানী কৰি থোৱা আছিলে, সেই গৰম পানী দি দিছোঁ। ইয়াতে বিলাহী এটা দিছোঁ, বেছি দিয়া নাই। এতিয়া ভালদৰে এইখিনি লৰাই ঢাকনখন মাৰি দিম। ইফালে দেখিছেনে আঞ্জাটো ৰেডি হৈ গ'ল। ইয়াতে মই ধনিয়া পাত দি দিলোঁ। এতিয়া এইখিনি বাচন এটাত নমাই থৈ দিম। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।